তো নমস্কাৰ বন্ধুসকল, এতিয়া বাজিলে 8:19 আৰু মই এতিয়া নাৰেংগীত আছোঁ আৰু আজি মই যাবলৈ ওলাইছোঁ মা কামাখ্যা মন্দিৰলৈ। তো বন্ধুসকল, আজিৰ ব্লগটো স্পেচিয়েল এইকাৰণে যে আজি মা কামাখ্যা মন্দিৰলৈ যোৱা এটা নতুন ৰাস্তা বনাইছে পাণ্ডু হৈ কিনে। তো মই এতিয়া আছোঁ, এতিয়া মালিগাঁও আহি পালোঁ আৰু এইখন দেখিছে মালিগাঁও পুলিচ থানাখন। শুনিব পৰা মতে নতুন ৰাস্তাটো এতিয়াও কমপ্লিট হোৱা নাই, তথাপিও মানুহ যাব পাৰে, গাড়ী মানে সিপিনেদি লৈ যাব পাৰে। তো মই দেখুৱাব অকণমান চেষ্টা কৰিম আপোনালোকক আজি মা কামাখ্যা মন্দিৰলৈ যোৱা নতুন ৰাস্তাটো, আৰু সেইপিনেদি আমি যাম। তো প্ৰথমে মোৰ বন্ধু এজনে ইয়াত থাকে, মানে অফিচত আমি একেলগে কাম কৰোঁ ইয়াতে। চ' বন্ধুজনে মোক মাতিছিলে আৰু যে এদিন যাওঁ ব'ল। তো মই তাত যাওঁ প্ৰথমে, তাৰপিছত আমি বাকী যাত্ৰা আৰম্ভ কৰিম। তো মই এতিয়া বন্ধুটোৰ ৰুমটো আহি পালোঁ আৰু এইখিনিতে আপোনাক এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাই দিছোঁ যে দেখিছে ইয়াতে গুৱাহাটী চহৰত ইয়াতে মানে ৰ'দবোৰো তালা মাৰি থ'ব লাগে। আমি গাঁৱত কি কৰোঁ, য'তে ত'তে পেলাই থৈ দিওঁ, হয় ন? ইয়াতে ৰ'দবোৰো তালা মাৰি থ'ব। তো আমি এতিয়া মন্দিৰলৈ যাবলৈ ৰেডি, আৰু এই হৈছে কল্পজ্যোতি হাজৰিকা, মোৰ অফিচৰ ফ্ৰেণ্ড হয়, ইয়াৰ ঘৰ মাজুলী হয়। তো আমি দুজনে আজি মন্দিৰলৈ যাম আৰু যাম নতুন ৰাস্তাটোৰে, যোনটো এতিয়াও শুনিব পোৱা মতে এতিয়া ভালদৰে কমপ্লিট হোৱা নাই, ময়ো যোৱা নাই, এতিয়া প্ৰথমবাৰ গৈ আছোঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো নতুন। তো আমি আহি এতিয়া পালোঁ এইখন পাণ্ডু কলেজ। এইটো মানে পাণ্ডু যোৱাই ৰাস্তা হয়, আপুনি এইপিনে একদম এইখিনি পাণ্ডু বুলিয়ে কয়। তো অকণমান আগত গৈ আপুনি এটা ৱৰ্কশ্বপ পাব, ৱৰ্কশ্বপটোতে আপুনি লেফ্ট টাৰ্ণ ল'ব লাগিব, আৰু আপুনি ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব কোনপিনেদি আপুনি সোমাব লাগিব। আমি গৈ এতিয়া ফায়াৰ ব্ৰিগেডৰ অফিচৰ কাষেৰে যোনটো ৰাস্তা গৈছে আপুনি এইপিনেদি যাব লাগিব। এইপিনে গৈ অকণমান এইখিনি ৰাস্তাটো ভাল নহয়, মানে ৰাস্তাটো ভাল কৰি আছে আৰু আমাৰ হেমন্ত মামাই ভাল কৰি দিব, টেনশ্যন নাই। নতুন ৰাস্তাটোও কমপ্লিট হোৱা নাই, তথাপিও আমি এইপিনেদি গাড়ী যাব পাৰে আৰু ব'লক তেতিয়াহ'লে। এতিয়া আহি আমি মন্দিৰলৈ যোৱা ৰাস্তাটো পালোঁ, নতুন ৰাস্তাটো। এইটো দেখিছে, নতুন ৰাস্তাটো এতিয়া বনাই আছে, আৰু এইটো দেখিছে ব্ৰহ্মপুত্ৰ নদী, আৰু সেইখন দূৰত IIT। ইয়াৰ পৰা ভালকৈ দেখা নাপায় কাৰণ মোৰ মোবাইলৰে শ্বুট কৰিছোঁ, কেমেৰাটো সিমান এটা কোৱালিটি ভাল নহয় আৰু। তো এইটোৱে নতুন ৰাস্তাটো পাহাৰ কাটি বনাই দিছে। হেমন্ত মামাৰ সমষ্টি হয়, সেইকাৰণে তামাম বনাই দিছে আৰু। তো এইটো ৰাস্তাবোৰ এতিয়াও ভালদৰে বনোৱা নাই, মানে ইয়াতে কামবোৰ কৰি আছে। তো লাহে হৈ যাব, এমাহমানৰ ভিতৰত ৰাস্তাটো কমপ্লিট হৈ যাব, আৰু আমি মন্দিৰটো পামেই আৰু বেছি দূৰ নাই। আৰু এইপিনে আপোনাক দেখিছে নহয়, এইটো চিৰিবোৰ, আৰু এইপিনে চিৰিৰে গ'লে আপুনি নদীৰ পাৰলৈকে যাব পাৰে। আজি আমি তালৈ নাযাওঁ আৰু নেক্সট টাইম কেতিয়াবা। আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, কাৰণ মানে অকণমান ৰাস্তাটো আপোনালোকক ভালদৰে দেখাই দিম বুলি ভাবিছোঁ, সেইকাৰণে ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, আৰু বেছি দূৰ নাই আৰু আমি
আহি আমি কামাখ্যা মন্দিৰৰ সন্মুখৰ ভাগ পাই গ'লোঁ। সন্মুখৰ ভাগ মানে মাৰ্কেট এৰিয়াখিনি পাই গ'লোঁ। ইয়াৰ পৰা বিশেষ এনেকৈ গাড়ী নিব দিয়ে, আপুনি ইয়াতে থৈ যাব পাৰে গাড়ীখন, নাইবা আপুনি যদি মন্দিৰলৈ যায় তেতিয়াহ'লে ইয়াত অকণমান এই ছাইডৰ দোকানবোৰত আপুনি গাড়ীবোৰ আপোনাৰ গাড়ীখন বা বাইক লৈ আহিলে আপুনি ইয়াত থৈ যাব পাৰিব। আৰু আমি ভাবিলোঁ যদি মন্দিৰলৈ আহিলোঁৱে তেতিয়া অকণমান ধূপ চাকি লৈ যাওঁ, তাত পূজা দিম। কাৰণ ময়ো প্ৰথমবাৰ আহিলোঁ মা কামাখ্যা মন্দিৰত। আগতে আহিম বুলি প্লেনিংবোৰ কৰি থাকোঁ, কিন্তু আহিব নোৱাৰোঁ। তো এইবাৰ আহিলোঁ আৰু আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই চাকি ল'লোঁ, দোকানত আহি যাব থৈ যাব পাৰিব। ইয়াতে আমি মানে নতুন ৰাস্তাটো দি আহিলোঁ, পাণ্ডু হৈকে নতুন ৰাস্তাটো বনাইছোঁ। আৰু এট লাষ্ট আহি আমি পাই গ'লোঁ মা কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ। বলক বন্ধুসকল, আৰু দেৰি নকৰোঁ, আমি ভিতৰলৈ যাওঁ। অলপ যি পাৰোঁ পূজা দিওঁ, অকণমান মন্দিৰটো আপোনালোকক দেখুৱাওঁ। যোনে নাই অহা ইয়াতে, কিন্তু বেছিভাগ মানুহে আহিছে অলৰেডি। অকল ময়ে আছিলোঁ চাগে মা কামাখ্যা মন্দিৰলৈ নাই অহা, ইমান দিন গুৱাহাটীত থাকিও। তথাপিও এইবাৰ আহিছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আহি আপুনি যদি মেইন মন্দিৰলৈ যাব বিচাৰিছে এইপিনেদি সোমাব লাগিব। আৰু গৈ কিনে ইপিনে অকণমান ওপৰলৈ গৈ কিনে আপুনি মেইন মন্দিৰটো পাব। তো বলক। আৰু আমি আহি এতিয়া পাই গ'লোঁ মন্দিৰৰ মেইন গেটখন। আৰু এইপিনেদি সোমাব লাগিব আপুনি মেইন মন্দিৰলৈ যাবলৈ বিচাৰিলে। আৰু বাকী ভিতৰত কেনেকৈ ক'ত কি কৰিবলৈ সকলোবোৰ কথা মই দেখুৱাই দিম। আৰু ব'লক তেতিয়াহ'লে ভিতৰলৈ যাওঁ আৰু অলপ মন্দিৰটো চাই লওঁ। তো আমি প্ৰথমে ভাবিলোঁ ধূপ চাকি যেতিয়া আনিলোঁ আৰু মন্দিৰৰ চাকিটো প্ৰথমে দি লওঁ, তাৰপিছত বাকী মন্দিৰটো ঘূৰি ল'ম আমি। এতিয়া আমি প্ৰথম চাকিটো আৰু ধূপটো জ্বলাই লওঁ। মন্দিৰৰ মেইন গেটলৈ যাব বিচাৰে তেতিয়াহ'লে ইয়াতে কাউণ্টাৰত টিকেট কাটিব লাগিব 501 টকা। আৰু আপুনি 501 টকাৰ টিকেট কাটিলেই নহ'ব, ভিতৰত আপুনি লাইন ধৰিব লাগিব। আপুনি মিনিমাম ৰাতিপুৱাই আহিব লাগিব, তেতিয়াহে আপুনি ভালদৰে মা কামাখ্যা দৰ্শন কৰিহে যাব পাৰিব। যদি আপুনি ভাবিছে দুপৰীয়া আহি এনেকৈ ঘূৰি যাম, তেতিয়াহ'লে আপুনি অকল মন্দিৰটোৱে চাব পাৰিব, বাকী একো ঘূৰিব নোৱাৰিব। তো বন্ধুসকল আজিলৈ ইমানে, আৰু আপোনালোকে নেক্সট পাৰ্টত বাকী
কি মা কামাখ্যা দেখিব পাৰিব। আৰু আজিলৈ ইমানে, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আজিৰ কাৰণে ইমানে।